Hello guys, good morning. Welcome back to my Arman vlog. Ako ta notun vlog le apnalokor agot aji hoise Tuesday aro 18 March aro take next etia schoolot goi asu emuk thobole goi ase aro tar pisote sam arko ki dekhwabo paru aji start kori thulu. Okay, আৰু আজি এও লব আহিব পাৰা নাই সাংঘাতিক কথা আৰু এনুকা হৈছে গুৱাহাটীত কুটি গুৱাহাটীত ধুলি ধুমুহা এনুকা ধুমুহা আৰু মইতো এইফালে মাছখোৱাৰ পৰা উঠিব লাগে স্কুলৰ পৰা আহতে মাছখোৱাৰ এনুকা ষ্টপেজ আজিকালি পলো মুখত নাই ৰিক্সাখন লৈ আহিছো কুটি মূৰত গুটি কাপোৰ বান্ধি সানগ্লাস পিন্ধি মুখখন বান্ধি লৈছো কাৰণ উপায় নাই চাৰিওফালেদি ধুলি ধুমুহা দেখাইছো চাকচু মিলিবাৰ কি অৱস্থা এতিয়া ইয়াৰ পৰা এই মাত্ৰ এয়া বাছত উঠিলো কিবাকে মই বাছখন পাইছো এখন গ্ৰীণ বাছবিলাক এচি বাছ কোনো মতে আৰু গ্লাছ খোলা নাথাকে সেইকাৰণে খুব সুবিধা এইবিলাক বাছত উঠিলে আৰু আমাৰ ঘৰৰ ওচৰতে অকমান খুস্কাইব লাগে তথাপিতো আমাৰ হেতু সাইডত বলি ইমান ধুলিৰ ধুমুহাটো নাই এটু সাইডতে বেছি আৰু এই জাস্ট আহি পালে ইমান ধুলি চাৰিওফালে যাম ঘৰৰ চাৰিওফালে লেতেৰা 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 ধুলি হৈ গৈছে একদম আৰু আনব যোৱা নাছিলে আজি মই আহিলো অকলে আৰু ইমান ধুলি চাৰিওফালে চাইছো ধুলি পুৰা ধুলি আৰু এতিয়া অকমান সময় ৰেষ্ট লম তাৰপিছত চাম আৰু কি দেখুৱাব পাৰো স্কুলৰ পৰা আহি পাওঁতে দেৰিয়ে হয় 3:30 বাজি যায় কেতিয়াবা আনব যায় কেতিয়াবা মই নিজে গুচি আহো আজিকালি বাছবিলাক খুব ধুনীয়া হৈছে লাইটটো নাই আকৌ বাছবিলাক খুব ভাল হৈছে আগতকে ভাল হৈছে আৰু গ্ৰীণ বাছবিলাক খুব ধুনীয়া এচি কাৰণে ওকে আৰু এতিয়া আবেলি সময়ত অলপ মন গল সিংৰা বনাবলৈ আৰু গৰম গৰম সিংৰা বনালো অকমান ৰিলছৰ কাৰণেও দিম আৰু ৰেডি কৰি আছো আৰু হেয়া বহুত দিন পিছত এনেকে ময়দাৰ সিংৰা আৰু ভিতৰত আলু বইল কৰি পেলে এনেকে দিছো মটৰ আলু আৰু অকমান আদা ৰুকি দিছো খুব টেস্টি হৈছে খাবলৈ আৰু এয়া বহুত বেছি একদম পারফেক্ট শেপ নহয় এয়া হৈছে আলুখিনি মটৰ অকমান দিছো অলপ গাজৰো দিছো ভালকে আৰু এয়া হৈছে মই বনোৱা সিংৰা ৰিলছৰ কাৰণে ৰেডি কৰিলো কিন্তু এইকেইটা ইমান এটা ঠিক নহল আকৌ বনাব লগিয়া হৈছে এইখিনি তথাপিতো এয়া দেখুৱাইছো আপোনালোকক খুব বঢ়িয়া হৈছে আৰু এতিয়া এয়া ঘৰত বনোৱা সিংৰা বহুত টেস্টি হৈছে খাবলৈ খাই লওঁ তাৰপিছত আকৌ দেখুৱাম নেক্সট কি কৰো এতিয়া তাৰপিছত আকৌ কালিৰ কাৰণে কালি আকৌ পেৰেন্টছ মিট আছে ওকে হেল্ল গাইজ আৰু আজি হৈছে 19 মাৰ্চ আৰু ৰাতিপুৱাৰ পৰা ৰেডি হৈ গলো পেৰেন্টছ মিট আছে আজি এমুক থবলৈ গৈ আছে কেতিয়াবা থবলৈ ৰাতিপুৱা প্ৰায়ে যায় আৰু আহতে মই নিজে আহো কাৰণ এওৰ সময়টো মিলাব নোৱাৰে সেই কাৰণে আৰু ইয়া এতিয়া গৈ পেলে স্কুলৰ ভিতৰতে ঘুমাম তাৰপিছত আৰু দেখুৱাব নোৱাৰিম যেহেতু পেৰেন্টছ মিট আছে আৰু আজি পেৰেন্টছ মিট হোৱাৰ পিছত ইয়া মই ওলাই আহিছো এতিয়া দেগলি পুখুৰী পালোহি ঘৰ পামহি আৰু আজি আবেলি এতিয়া চাওমিন খাই আছো আৰু অকমান মেগিও বনালো মেগি অকমান কম হল হেকানি চাওমিন নিবিৰ অৰ্ডাৰ দিলে নিবিৰ অলপ আগত আহি পাইছে চাওমিনখিনি খাই লওঁ আজি হৈছে 21 মাৰ্চ আৰু এতিয়া ৰাতি কাৰণে ডিনাৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো আৰু আজি আবেলি সময় অকমান চাওমিন খালো তাৰপিছত দেখুৱাই আছো এতিয়া মানে আৰি মাছ এও ৰাখিছে আজি আৰি মাছৰ চচৰি টাইপৰ অকমান লাগা এনেকুৱা বনাই মই দালি ভাত আলু ভাজি নিবিৰ আজি শিৱসাগৰৰ পৰা আহিছে খেলাৰ আৰ্ম ৰেসলিং ষ্টেটৰ হৈছে শিৱসাগৰ তাতে গৈছিলে তাকে এতিয়া বনাই লওঁ তাৰপিছত আকৌ দেখুৱাই আছো আপোনালোকলৈ শেয়াৰ কৰি আছো ওকে আৰু এতিয়া মাছখিনি ভাজিবলৈ লৈছো মাছখিনি ভাজি লওঁ আৰু দেখিছেনে এই যে বাকলি নথকা মাছবিলাক আৰি বৰালিবিলাক ইমান যে দিগদাৰি জানেনে আৰু ইয়াৰে কিছুমান ট্ৰিক্স আছে হেবিলাক হৈছে আমাৰ আইতাহতে কৈছিলে আৰু যদি এনুকা বাকলি নথকা মাছ ভাজো
তেনেহ'লে কম জুইত দি পেলাই মাছখিনি দি আকৌ জুইটো বঢ়াই দিব কয়, শিকাইছিলে আৰু ঢাকন এখন মাৰি দিওঁ, ঢাকনিখন দি পেলাই ঢাকি দিওঁ আৰু তেতিয়া চিটিকি নাহে। সেইটোৱে হৈছে আচল ট্ৰিক্স। আৰু তাৰপিছতে এয়া পিঁয়াজ আদা নহৰু গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু সেয়া আলু কাটি লৈছোঁ। এইখিনি খুন্দনা এটা আছে, সেই খুন্দনাটোত খুন্দি ল'ম। অলপ হ'লে খুন্দনাতে খুন্দো, নহ'লে বেছি হ'লে আকৌ মিক্সিত দি লওঁ আৰু এয়া ৰেডি কৰি লওঁ। তাৰপিছত আকৌ শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত। আৰু আজি ৰেচিপিটো সেনেকৈ শ্বেয়াৰ নকৰোঁ, জাষ্ট বনোৱাৰ পিছতে দেখুৱাম আপোনালোকক। আৰু এয়া মোৰ আজি মাছৰ চচৰিটো ৰেডি আৰু ডিনাৰৰ কাৰণে এইটো স্পেচিয়েল আজিৰ কাৰণে। আৰু দেখাততো খুব ধুনীয়া হৈছে, আপোনালোকে ক'বচোন কমেণ্ট বক্সত দেখাত কেনেকুৱা লাগিছে। গুড ইভিনিং। আৰু আজি হৈছে ছেটাৰডে 22 মাৰ্চ। এওঁ আৰু মই দুয়ো ওলাই গৈছোঁ, অকণমান বজাৰ কৰিলোঁ। তাৰপিছতে মোৰ মন গ'ল ফুচকা খাবলৈ। ফুচকা বিচাৰি ক'তো নাই। আজিকালি নেহেৰু পাৰ্কৰ ওচৰতো নবহে, দীঘলী পুখুৰীৰ কাষত। তাৰপিছত ওলাই গৈ পেলাই এয়া আহিলোঁ এতিয়া ভুট্টা পালোঁ, ভুট্টাকে খাওঁ। আৰু তাকে ভুট্টা খাই আজি ব্লগটো এণ্ড কৰিছোঁ। যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।